দুয়োটা ককায়েক ভাই কেনেকৈ মজা মাৰি হৈ আছে চাওক। ৰাতিপুৱাই মই গা পা ধুই আহি মোৰ মানে এয়া অনলাইনত অৰ্ডাৰ কৰিছিলোঁ অজিভাৰ বায়'এক্টিভ গ্ল'টাৰ। মানে ইয়াৰ কিবা বাৰ্থডে স্পেচিয়েল গিফ্ট দি আছিলে, ভাবিলোঁ ময়ো অৰ্ডাৰ কৰি চাওঁ। আমাৰ মানে কি হয়, অংকুশৰ ঘৰৰ পৰাই কাম হৈ থাকে যে, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি কামবোৰ কৰি নল'লে বহুত দিগদাৰ হয়। সিহঁতকেইটাই বৰ দিগদাৰ দিয়ে। আৰু এয়া মানে কি হয়, অফিচটো ৰাতিপুৱা 9:30 বজাত আৰম্ভ হৈ যায় আৰু সেইটো কাৰণে মানে কামবোৰ কৰি ল'বলগীয়া হয়। আৰু এইটো চব ইয়াত যেনেকৈ পিলটো এই পানীত দি দিব নহয়, পানীখিনি বুৰবুৰণি মাৰি যায় আৰু যেতিয়ালৈকে পিলটো শেষ নহয় মানে এনেকৈ বুৰবুৰণি মাৰি থাকে। মই ভাবিলোঁ সিহঁতকেইটা শুই থাকোঁতে আৰু শাক পাচলি কাটি পিনে কামবোৰ আজৰি কৰি লওঁ। ঘৰতে লগা চব্জি মানে বেছি নহয় বা পানীৰ কাৰণে ইমান এটা শাক পাচলিও ভাল নহ'ল, মানে কমকৈ লাগিছে চব। মানে বেঙেনা, ভেন্দি আৰু এইবোৰ তুৰৈ চব মানে মিক্স কৰি কাটি মেলি থৈ দিছোঁ আৰু বনাবলৈ। নহ'লে সোনকালে বনাই মেলি ল'ব লাগে। আমাৰ ইয়াত মানে খাবলৈ মানে 9টা বজাতে ভাত পানী খাই আজৰি হ'বই লাগিব। ৰুটি ভাজিবৰ কাৰণে তেল দিয়া, আৰু আমি নিজৰ কাৰণে মানে শুকান ৰুটি বনাম। ভাৰ্গৱে আকৌ তাৰ মন গ'লে আকৌ তেল দিয়াও খাওঁ ক'ব, নহ'লে শুকান ৰুটিও খাওঁ ক'ব। সেইকাৰণে মানে তেল দিয়া এনেকৈ বনাই থৈ দিবলগীয়া হয়। আৰু আমি নিজৰ কাৰণে শুকান ৰুটি। কিন্তু আমাৰ এই সৰুটোৰ মানে আধিচৰ একো ইমান এটা চিন্তা নাই। সি মানে চবেই খায়, যি পায় মানে তাৰ ভোক লাগিলে হয় আৰু যি পায় তাকে খাই যাব। ই না টেঙা বাচে না জলকীয়া বাচে, মানে যিহকে পায় আৰু তাকেই সকলো মানে খায়। তাৰ কাৰণে ইমান এটা মানে চিন্তা কৰিবলগীয়া নহয়। কিন্তু ভাৰ্গৱৰ কাৰণে বহুতখিনি কথা চিন্তা কৰিবলগীয়া হয়।